हेलो गाइस की खबर आशा কৰিছো সকলে ভালে কুশলে আছে এতিয়া টাইম হৈছে 9:30 মই আহি গলো কামাখ্যাত সো দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো ডাঙৰ এখন দৰে সৰুৰে সৰুকৈ আজি ভিডিওটো আৰম্ভ কৰিলো অহাৰ টাইমত ঘৰৰ পৰা ইমান বৰষুণ আছিল এতিয়া ইয়াতে বৰষুণ নাই ধুনীয়াকৈ উঠি আছো মোৰ ওপৰত এতিয়া ফাৰ্ষ্ট টাইম আমি পূজা কৰিলো তাৰ পিছত আপোনালোকক মই ধুনীয়াকৈ কামাখ্যা মন্দিৰৰ বিষয়ে হিষ্টৰীটো জনাই আছো কামাখ্যা মন্দিৰৰ বিষয়ে বহুত কথা জনাম আপোনালোকক যিমানখিনি পাৰো মই জনাব চেষ্টা কৰিম সো বলক মন্দিৰটো প্ৰথমতে দৰ্শন কৰি লওঁ You don't see the things I see. I'll tell you things you won't believe. গাইস মোর পিছপিনে যে গেটখন দেখিছে এইখন মেইন মন্দিৰত হুমুৱা গেটখন আৰু এই গেটখন ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে কাৰণ অম্বুবাচী মেলা কেইদিনমান আগতে শেষ পালে আহিব পৰা নাছিলো কিবা বিশেষ কাৰণত বলক এতিয়া আমি মন্দিৰৰ ভিতৰলৈকে হুমুৱাই যাওঁ ৰাইট সাইডে তিনিটা পুখুৰী আছে আৰু মন্দিৰত হুমুৱাৰ আগতে এই তিনিটা পুখুৰীত হাত ভৰি মুখ ধুব লাগে আৰু এই পুখুৰী তিনিটাতে হাঁহ আৰু কাছু ৰখা হৈছে আৰু এই মন্দিৰটো গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত এই মন্দিৰটোৰ ভিতৰত কোনো ধৰণৰ মূৰ্তি পূজা নহয় এই যে আপোনালোকে দেখিছে গম্বুজৰ ওপৰত কলহকিটা আৰু নিশানখিনি যে আছে ত্ৰিশূলখিনি গোটেইখিনি সোণাৰ বনোৱা হয় আৰু এই নীলাচল পাহাৰত দেৱী মা কামাখ্যাৰ বাহিৰে আৰু 10টা দেৱীক পূজা কৰা হয় যেনে ত্ৰিপুৰা সুন্দৰী কামালাত্মিকা মাতাংগী বাগালামুখী ধুমাৱতী চিন্নামাস্তা ভৈৰৱী ভুৱনেশ্বৰী তাৰাকালী আৰু কালী দেৱী মাৰ এই 10টা ৰূপক তাত পূজা কৰা হয় আৰু মন্দিৰো আছে কামাখ্যা মন্দিৰ হৈছে 51টা শক্তিপীঠ মন্দিৰৰ ভিতৰত আটাইতকৈ পুৰণি মন্দিৰ আৰু এই কামাখ্যা মন্দিৰ তান্ত্ৰিক প্ৰথাৰ আটাইতকৈ পুৰণি আৰু শ্ৰদ্ধাৰ কেন্দ্ৰ আৰু এই কামাখ্যা মন্দিৰৰ মেইন পূজা হৈছে অম্বুবাচী এতিয়া অম্বুবাচী মানে কি বলক জানো সংস্কৃতৰ প্ৰাচীন ৰচনা কালিকা পুৰাণ আৰু এই কালিকা পুৰাণৰ মতে দেৱী সতীয়ে তেওঁৰ পিতাৰ যজ্ঞত যাব ওলাইছিল আৰু সতী স্বামী শিৱে যাবলৈ মানা কৰিছিল আৰু এই যোৱা কথাটো লৈ দুজনৰ মাজত কেঁচা লৈছে আৰু সতীয়ে স্বামীৰ অনুমতি নলোৱাকৈ পিতাকৰ যজ্ঞত গুচি গৈছিল সতী যেতিয়া যজ্ঞত পৌঁছিছিলে সতীৰ পিতাক দক্ষে প্ৰজাপতিৰ দ্বাৰা শিৱক অপমান কৰিছিল আৰু তেতিয়া সতীয়ে পিতাকৰ দ্বাৰা স্বামীৰ অপমান সহ্য কৰিব নোৱাৰি হৱন কুণ্ডত তেওঁৰ জীৱন লীলা সমাপ্ত কৰিছিল যেতিয়া শিৱই কথাখিনি গম পালে তেতিয়া শিৱ বহুত ক্ৰোধিত হৈছিল আৰু তেতিয়া সিদ্ধান্ত লৈ ললে দক্ষক প্ৰতিশোধ লোৱাৰ আৰু তেতিয়া শিৱই সেই স্থানত পৌঁছিছিলে য'ত হৱন হৈ আছিল তেওঁ তাত গৈ কিনে জ্বলা শৰীৰটো লৈ বিকৰাল ৰূপত তাণ্ডৱ নৃত্য আৰম্ভ কৰিছিল ভগৱান শিৱৰ খং দেখি কিনে বিষ্ণুৱে সুদৰ্শন চক্ৰ এৰি দিছিলে আৰু সতীৰ কেইবাটাও টুকুৰা হৈ গৈছিল সেই অংগকিটা 51টা স্থানত পৰিছিল আৰু সেই 51টা স্থানত শক্তিপীঠ মন্দিৰৰ সৃষ্টি হৈছিল সতীৰ ইয়নি নীলাচল পাহাৰত পৰিছিল তাৰে পৰাই কামাখ্যা মন্দিৰৰ সৃষ্টি হৈছিল আৰু সতীৰ এটা অংগ বঙাইগাঁও বাঘেশ্বৰী মন্দিৰতো পৰিছিল বলক আমি এতিয়া জানো এই মন্দিৰৰ নামটো কামাখ্যা কেনেকৈ হ'ল সাংস্কৃতিক ভাষাত প্ৰেমক কাম বুলি কোৱা হয় এই কাম নামৰ শব্দটোৰ পৰাই কামাখ্যা মন্দিৰৰ নামকৰণ কৰা হৈছিল শুনামতে জুন মাহত ৰক্ত প্ৰবাহ হয় আৰু দেৱী মাৰ মাসিক প্ৰবাহ হয় আৰু সেইবাবে কামাখ্যা মন্দিৰ 3 দিনৰ বাবে বন্ধ ৰখা হয় বহুত দূৰৰ পৰা এনেদৰে তান্ত্ৰিক বাবা আহে আৰু যজ্ঞ কৰে ধ্যান কৰে মাক প্ৰাৰ্থনা কৰে সেইবাবে জুন মাহত অম্বুবাচী মেলা হয় আৰু বহুত দূৰৰ পৰা মানুহ আহি মন্দিৰৰ দৰ্শন কৰে টাইম লাইন দিয়াৰ পিছত আমাক এনেদৰে অলপমান ৰেষ্ট কৰিব দিছে এতিয়া ইয়াৰ পৰা আমাক মন্দিৰলৈ প্ৰৱেশ কৰাব ভিতৰৰ 3টা সেক্টৰ ৰেষ্ট হাউচ আছে প্ৰত্যেকটো ৰেষ্ট হাউচতে 150 পৰা 200 মানুহ ৰেষ্ট কৰিব পাৰে এনেকৈ বহুত মানুহ বাহিৰৰ ৰেষ্ট কৰি আছে শান্তি প্ৰভাৱভাৱে এটা সেক্টৰৰ গেট খুলি দিয়ে আৰু এনেকৈ জয় ধ্বনি দি কেনে এৰি দিয়ে মন্দিৰত দৰ্শন কৰিবলৈ ফাইনালি ৱেটিং পিৰিয়ড আমাৰ শেষফাল এতিয়া আমাৰ নাম্বাৰ পৰিছে এতিয়া আমি বোৰ লাহে লাহে এই চেপা ৰাস্তাটো দি গৈ আছো আমি মন্দিৰ দৰ্শন কৰিবলৈ মন্দিৰৰ ভিতৰত কোনো ধৰণৰ নাৰিকল ছাতি ধূপ একো জ্বলাব নোৱাৰি যিখিনি কৰিব লাগিব বাহিৰত এনেদৰে নাৰিকল ফটাব পৰা জাগা আছে ফটাব পাৰে আৰু ভিতৰত খালি এখন চূৰ্ণি আৰু প্ৰসাদ অলপমান লৈ যাব পাৰে ইয়াতে বলি বিধান হয় ইয়াতে ভৈঁচ ছাগলী কোমোৰা ইত্যাদি বলি দিয়া হয় গাইস মন্দিৰৰ কাষতে এটা মিউজিয়াম আছে আৰু মিউজিয়ামৰ যুগৰ যোনবিলাক বস্তু ইউজ কৰিছিলে আৰম্ভণিৰ পৰা মন্দিৰত সো সেইবিলাক বস্তু ধুনীয়াকৈ ইয়াত সংৰক্ষিত কৰি ৰখা হৈছে আৰু তাৰে আপোনালোকে যদি আহে ধুনীয়াকৈ চাব পাৰে আৰু মই ইটো আপোনালোকক দেখাই দি আছো মন্দিৰত আগৰ পুৰণা মন্দিৰত যেতিয়া দুৱাৰবিলাক আছিল দৰ্জাবিলাক আছিল এনেকুৱা কাঠৰ দৰ্জা আছিল বলক মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছো এই কাঠৰ দৰ্জাবিলাক যে দেখিছে এই দৰ্জাবিলাক আগতে মন্দিৰৰ আছিলে মই সোমাই গৈ আছো আৰু ইয়াতে এই দৰ্জাবিলাক শুনামতে ময়ো শুনিছো কিমান সত্য নাজানো এই দৰ্জাবিলাক আগতে নিজে বন্ধ হৈছিল যেতিয়া অম্বুবাচী লাগিছিল তেতিয়া এই দৰ্জাবিলাক নিজে বন্ধ হৈছিল আৰু যেতিয়া অম্বুবাচী মানে খুলিছিল 3 দিন পাছত তেতিয়া এই দৰ্জাখিনি অটোমেটিকলি খুলি গৈছিল সো যিমানখিনি শুনিছো সেই হিচাপে মই আপোনালোকক জনালো এনেকুৱা ধুনীয়াকৈ সংৰক্ষিত কৰি ৰখা হৈছে দৰ্জাবিলাক
মিউজিয়ামত বহুত পুৰণি টিলিঙা শৰাই আৰু বলি দিয়া তৰল কেইখন ধুনীয়াকৈ ৰখা হৈছে আৰু বহুতো বস্তু আছে আপোনালোকে অলপ চিনেমেটিক শ্বট চাই লওক You don't see the things I see. I'll tell you things you won't believe. Above the skies overseas. গাইজ এতিয়া 5:30 বাজিলে 9টাৰ পৰা লাইন দি কিনে ইমান টাইম লাইন দি কিনে পূজাটো কৰিলোঁ এনেকুৱা ধৰণত আমি লাইন দিলোঁ একদম বাহিৰৰ পৰা লাইনটো দিছোঁ চ' এনেকৈ আমি ধুনীয়াকৈ পূজাটো কৰিলোঁ আৰু মোৰ পূজাটো আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ ভিতৰত মোবাইল দিব নিদিয়ে একদম এলাউ নাই চ' বাকী মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু নতুন ভিডিঅ' আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব